আজি আমি ষ্টাৰ্ট কৰিম NAP যোনটো 2020 কোৰ্চ আছে নিৰ্দেশনা আৰু পৰামৰ্শদানৰ যোনটো আছে গাইডেন্স কাউন্সেলিং সেইটো আমি ষ্টাৰ্ট কৰিম। গতিকে ফাৰ্ষ্ট চেপ্টাৰটো আছে অভিধানিক দিশেৰে চাবলৈ গ'লে নিৰ্দেশনা শব্দই পথ দেখুওৱা, লক্ষ্য দেখুওৱা, সমস্যা সমাধানৰ উপায় আদিকে বুজায়। কিন্তু নিৰ্দেশনাৰ অৰ্থ কেৱল এই দিশকেইটাই সীমাবদ্ধ নহয়। নিৰ্দেশনা এক বহল পৰিসৰৰ ধাৰণা। ই এক প্ৰকাৰৰ কাৰ্য আঁচনি আৰু সেৱা যাৰ সহায়ত সমাজৰ ব্যক্তিসকলে জীৱনত সন্তোষজনকভাৱে সমযোজন কৰিবৰ পৰিকল্পনা কৰি দিশে অগ্ৰসৰ হ'ব পাৰে। জৰ্জ মেৰিল নামৰ এজন ব্যক্তিজনে পোনপ্ৰথমে নিৰ্দেশনাৰ ক্ষেত্ৰত পদ্ধতিগতভাৱে কৰ্ম সম্পাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ব্যক্তি এই ক্ষেত্ৰত বৰঙণি কৰিছিল। নিৰ্দেশনা মানে কি, যে নিৰ্দেশনাৰ যে পথ দেখুৱায়, লক্ষ্য দেখুৱায়, সমস্যা সমাধানৰ উপায় আদি বুজায়। মানে অৰ্থ কি, যে নিৰ্দেশনা মানে কি, যে ধৰা আমি যেতিয়া স্কুলত যাওঁ, স্কুলত গ'লে যে টিচাৰৰ যিবিলাক কথা আছে আমি সেইবিলাক মানি চলিব লাগে, তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰোঁ। গতিকে সেইটো এক প্ৰকাৰৰ নিৰ্দেশনা। আমি মানে সকলোৱে জীৱনত কিছুমান মানে কি নিৰ্দেশ মানি চলিব লাগে। প্ৰত্যেকে জীৱনত মানে কি কিছুমান নিৰ্দেশনা মানি চলিব লাগে, তেতিয়া আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ। গতিকে যে নিৰ্দেশনাৰ মিনিং ক'বলৈ গ'লে কৈছে কি, যে নিৰ্দেশনা হৈছে শব্দৰ পথ দেখুৱায়, মানুহক পথ দেখুৱায়। মানে ধৰা শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে কিবা এটা কাম কৰিব দিছে, সেই কামটো কৰিব লাগিব, কৰিলেহে আমি মানে জীৱনত সফল হ'ব পাৰিম। গতিকে তাৰপিছত লক্ষ্য দেখুৱায়, যে আমি কেনেকুৱা ধৰণৰ ক'ত মানে কাম কৰিব বিচাৰোঁ বা কেনেদৰে কাম কৰিলে আমি সফল হ'ব পাৰোঁ, তাৰ কাৰণে শিক্ষকসকলে আমাক লক্ষ্য দেখুৱায়। তাতে সমস্যা সমাধানৰ উপায়, আৰু বিভিন্ন ধৰণৰ সমস্যা হয়। গতিকে সেই সমস্যাসমূহ যেতিয়া আমাক শিক্ষকসকলে ছল্ভ কৰাত সহায় কৰে, সেইটো হৈছে সমস্যা সমাধান কৰা। গতিকে নিৰ্দেশনাই মানুহৰ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ছাত্ৰ জীৱনৰ পৰা আদি কৰি। যে নিৰ্দেশনাই সকলো মানুহক মানে কি জীৱনটো ভালদৰে পৰিচালনা কৰাত সহায় কৰে। নিৰ্দেশনা শব্দই অতি কমেও দুজন মানুহক একলগ কৰায়। ইয়াৰ এজন কোনো নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হ'বলৈ হেঁপাহ কৰা ব্যক্তি আৰু আনজন হ'ল বিশেষ জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপক্ক ব্যক্তি, যিয়ে আনজন ব্যক্তিক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে আগবঢ়ায়। মানে কৈছে কি, যে নিৰ্দেশনাত দুটা ব্যক্তি থাকিব লাগিব, অৰ্থাৎ শিক্ষক আৰু ছাত্ৰৰ কথা কওঁ। য'ত শিক্ষকে ছাত্ৰক যিকোনো সমস্যা সমাধানত বিভিন্ন ধৰণৰ সহায় কৰে। গতিকে শিক্ষকজনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকিব লাগিব, আনহাতে শিক্ষকজনে সেই অভিজ্ঞতাৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সমস্যাত সহায় কৰিব লাগে। গতিকে এইটো হৈছে যে নিৰ্দেশনাৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা। শিশুসকলৰ কাৰ্য হ'ল শিক্ষণ, অভিজ্ঞতা আহৰণ কৰা আৰু জ্ঞান লাভ কৰা। গতিকে আমি ধৰা ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে, তেওঁলোকৰ হ'ল কাম কি, যে শিক্ষণ, অভিজ্ঞতা আহৰণ কৰা আৰু জ্ঞান লাভ কৰা। যে আমি স্কুলত কিহৰ কাৰণে যাওঁ, যে স্কুলত যোৱা একমাত্ৰ কাৰণ হ'ল যে আমি টিচাৰসকলৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰোঁ, অভিজ্ঞতা আহৰণ কৰোঁ, যে কেনেদৰে জীৱনত ভালদৰে চলিব পাৰোঁ। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা। গতিকে নিৰ্দেশনাই আমাৰ জীৱনত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। সেইবাবে শিশুসকলে সেইবোৰ কলা আৰু মনোভাৱৰ দক্ষতা আহৰণ কৰিব লাগে, যিবোৰ সিহঁতক ভৱিষ্যতে কোনো পৰিৱেশতে সংযোজিত কৰাত সহায় কৰিব। নিৰ্দেশনাই শিশুসকলক পৰিপক্ক ব্যক্তিলৈ ৰূপান্তৰিত কৰাত সহায় আগবঢ়ায়, যি পৰিপক্কতাৰ ব্যক্তিয়ে ব্যক্তিগত আৰু সামাজিক জীৱনত বৰঙণি আগবঢ়াব পাৰে। গতিকে কি হৈছে, যে নিৰ্দেশনাই আমাৰ শিশু যিবিলাক ল'ৰা ছোৱালী আছে, সেইবিলাকক মানে জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। কাৰণ কি হৈছে, নিৰ্দেশনাৰ জৰিয়তে শিক্ষকসকলে তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষা, অভিজ্ঞতা আদি মানে কি শিকায়, যাৰ জৰিয়তে তেওঁলোকে সেইবোৰ ব্যৱহাৰ কৰি ভৱিষ্যতত উন্নতি হ'ব। যে ইয়াত কৈছিল যে নিৰ্দেশনাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলে বিভিন্ন ধৰণৰ কথা শিকায়, যাৰ জৰিয়তে সেইবোৰ আমি অনুসৰণ কৰি বা ফ'ল' কৰি আমি জীৱনত মানে বিভিন্ন ধৰণে আগবাঢ়িব পাৰোঁ। গতিকে ক'ব পাৰি যে নিৰ্দেশনাই এই আটাইবোৰ দিশ অন্তৰ্ভুক্ত কৰে, যিবোৰৰ সহায়ত ব্যক্তিয়ে নিজক বুজিবলৈ সামৰ্থ্যৱান হয়। এই দিশবোৰ হ'ল মনোভাৱ, আগ্ৰহ, দক্ষতা, ব্যক্তিৰ দৈহিক, মানসিক আৰু সামাজিক পৰিপক্কতা, সৰ্বাত্মক বিকাশৰ বাবে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনীয়তা, কৃতিত্ব আৰু জীৱনৰ সমযোজন আদি। মানে কি কৈছে কি, যে আমাৰ গতিকে নিৰ্দেশনাই আমাক সকলোবোৰ দিশ মানে কি সকলো দিশৰ পৰা আমাক মানে কি জীৱনত মানে কি আগবাঢ়ি যাবলৈ সহায় কৰে। যে সেইবোৰ হৈছে মনোভাৱ, আমাৰ মনোভাৱসমূহৰ মানে কি মনোভাৱ মানে
ভাল কৰাৰ চেষ্টা কৰে, তাৰপিছত আগ্ৰহ বৃদ্ধি কৰে, তাৰপিছত দক্ষতা যেনে শিক্ষকসকলে আমাক বিভিন্ন ধৰণৰ কথা শিকাই যায় যদি আমাৰ দক্ষতা বা স্কিল বৃদ্ধি হয়। তাৰপিছত ব্যক্তিৰ দৈহিক মানসিক আৰু সামাজিক পৰিপক্কতা যে যিবিলাক ল'ৰা ছোৱালী আছে, গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ যে দৈহিক সামাজিক আৰু যিবিলাক মানে কি ধৰা কাম কাজ আছে তেওঁলোকে ভালদৰে কৰিব পাৰে। তাৰপিছত সেইবোৰে তাৰপিছত জীৱনৰ সমাযোজন মানে এইদৰে মানে ল'ৰা ছোৱালীসকলে শিক্ষকসকলে শিক্ষিত কৰি জীৱনৰ মানে তেওঁলোকক আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়ে। এইবাৰ আহিল যে নিৰ্দেশনা যিকোনো ধৰণৰ হ'ব পাৰে, যেনে শ্ৰেণীকোঠাত শিক্ষক আৰু ছাত্ৰসকলক প্ৰদান কৰা ব্যক্তিগত শিক্ষা সম্বন্ধীয় আৰু বৃত্তি নিৰ্দেশনা, কোনো এক দলৰ মাজত হোৱা আলোচনা, খেলাৰ সময়ত প্ৰদান কৰা নিৰ্দেশনা, অগ্ৰজসকলে অনুজসকলক প্ৰদান কৰা নিৰ্দেশনা নাইবা ব্যক্তিগত নিৰ্দেশনাকে প্ৰদান কৰা নিৰ্দেশনা। গতিকে কৈছে কি যে নিৰ্দেশনা যিকোনো ধৰণৰ হয়, যেনে মই অলৰেডি কৈছোঁ যে শ্ৰেণীকোঠাত যিবিলাক শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক বুজায় সেইবোৰ এটা নিৰ্দেশনা। গতিকে সেই নিৰ্দেশনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জীৱনত আগবাঢ়ি যাব পাৰে। তাৰোপৰি নেক্সট হৈছে শিক্ষা সম্বন্ধীয় আৰু বৃত্তিগত নিৰ্দেশনা, যে ইয়াৰ তাৰোপৰি যে শিক্ষা সম্বন্ধীয় মানে যিকোনো ধৰণে ক'ব পাৰে যে শিক্ষা যে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক যিবিলাক প্ৰদান কৰে সেইটো। তাৰপাছত যে বৃত্তিগত নিৰ্দেশনা, যে বৃত্তি মানে কি যে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে এইবোৰো বুজাব পাৰে যে ছাত্ৰ ছাত্ৰীসকলে জীৱনত কোনবোৰ দিশত বা কি কৰিলে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে সেইটো ক'ব পাৰে। তাৰপিছত কোনো এক দলৰ মাজত হোৱা আলোচনা, যে এটা দলে ধৰা কিবা এটা কাম কৰিব, গতিকে সেই দলটো কি কাম কৰিব তাৰ ওপৰত মানে কোনো এজন ব্যক্তিয়ে কোনো এটা নিৰ্দেশনা দিছে, সেইটো নিৰ্দেশনা দিছে যে তোমালোকে এইটো কাম কৰা, যাৰ জৰিয়তে তেওঁলোকে সেইটো কাম কৰি যে সমাজৰ উন্নতি কৰিব পাৰে বা তেওঁলোকৰ উন্নতি কৰিব পাৰে। তাৰোপৰি খেলাৰ সময়ত প্ৰদান কৰা নিৰ্দেশনা, যে কিছুমান খেলা যেনে ধৰা ক্ৰিকেট খেলা হওক ফুটবল খেলা হওক সেই সকলোবোৰৰ মানে কিছুমান নিৰ্দেশনা প্ৰদান কৰা হয়, যাতে সেই নিৰ্দেশনাবোৰ মানি চলি তেওঁলোকে মানে খেলখন খেলিব লাগে আৰু যোনে সেই খেলখনত মানে ভালকৈ প্ৰদৰ্শন কৰিব পাৰে, নিৰ্দেশনাবোৰ ভালদৰে ফ'ল' কৰিব পাৰে, তেওঁলোকেহে সেই খেলখন জিকিব পাৰে। গতিকে দেখা যায় যে নিৰ্দেশনা আনুষ্ঠানিক বা আনুষ্ঠানিক যিকোনো প্ৰকাৰৰ হ'ব পাৰে। গতিকে নিৰ্দেশনা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মানে কি, আনুষ্ঠানিক মানে যে শিক্ষালয় বা বিদ্যালয়ত যিবিলাক মানে কি শিক্ষা মানে প্ৰদান কৰা হয় সেইবোৰ হৈছে আনুষ্ঠানিক, আৰু যিবিলাক হৈছে আমি যে ঘৰত লাভ কৰোঁ নিৰ্দেশনা বা জ্ঞান সেইবোৰ হৈছে আমাৰ অনানুষ্ঠানিক। গতিকে দেখা যায় যে নিৰ্দেশনা আনুষ্ঠানিক বা অনানুষ্ঠানিক যিকোনো প্ৰকাৰ হ'ব পাৰে। কি অগতানুগতিক ব্যৱস্থাৰেও নিৰ্দেশনা প্ৰদান কৰা যায়। নিৰ্দেশনা হৈছে এক সংগঠিত প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিয়ে নিজৰ তথা নিজৰ সামৰ্থ্যবোৰ ভালদৰে উপলব্ধি কৰিব পাৰে। যে নিৰ্দেশনা কি, নিৰ্দেশনাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ যিখিনি মানে কি জানে তেওঁলোকে সেই বস্তুখিনি উপলব্ধি কৰিব পাৰে। ই এক প্ৰকাৰৰ সেৱা যাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ বিষয়ে আৰু বহিৰ্বিশ্বৰ বিষয়ে বাৰ্তা লাভ কৰিব পাৰে। যে নিৰ্দেশনা কি, যে এটা জ্ঞান, যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে যিবিলাক মানে জ্ঞান প্ৰদান কৰে সেইবোৰো এক প্ৰকাৰৰ নিৰ্দেশনা। গতিকে শিক্ষকে বিশ্বৰ কথাৰ লগতে তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষা দিয়ে, যাৰ জৰিয়তে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ মানে লাভ কৰি জীৱনত উন্নতি লাভ কৰিব পাৰে। ৰুথ ষ্ট্ৰং নামৰ এজন শিক্ষাবিদে মত পোষণ কৰিছিল যে নিৰ্দেশনা কেৱল কেতবোৰ সমস্যা প্ৰৱণ ব্যক্তি যেনে ধীৰ শিকাৰু, অপৰাধ প্ৰৱণ, মানসিকভাৱে বিকাৰগ্ৰস্ত আদিৰ বাবে নহয়, নিৰ্দেশনা সমাজৰ সকলো ব্যক্তিৰ বাবেহে প্ৰয়োজনীয়। যে এজন ব্যক্তি যে ৰুথ ষ্ট্ৰঙে কৈছিল যে নিৰ্দেশনা সকলোৰে কাৰণে প্ৰয়োজন, কিয়নো যে ইয়াৰ জৰিয়তে আমি জীৱনত লাভ কৰিব পাৰোঁ। কিন্তু যেনে অপৰাধ প্ৰৱণ ব্যক্তি বা ধীৰ শিকাৰু বা মানসিক বাধাগ্ৰস্ত লোকৰ কাৰণে নিৰ্দেশনা কোনো ধৰণৰ কাম নকৰে, সেইটো হৈছে। নেক্সট আহিল সমাজৰ বহুতো নিজৰ শক্তি আৰু সীমাবদ্ধতা জ্ঞাত নহয়। যে বহুতো মানুহ আছে যে তেওঁ কি কাম কৰিব পাৰে বা তেওঁ সেই বিষয়ে নাজানে, তেওঁলোকে কি কৰিব পাৰে বা কি কৰিব নোৱাৰে, তেওঁলোকে বিকশাই মুখ তোলা মনোভাৱ সদৰ্থক নে নহয় আদি সম্বন্ধে তেওঁলোকৰ বিশেষ জ্ঞান নাই। নিৰ্দেশনা প্ৰক্ৰিয়া প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই ক্ষেত্ৰত অন্তৰ্দৃষ্টি বিকাশ হ'ব পাৰে। গতিকে এজন ব্যক্তিয়ে তেওঁ কি কৰিব পাৰে কি কৰিব নোৱাৰে তাৰ ওপৰত তেওঁ সম্পূৰ্ণভাৱে জ্ঞান নাই। গতিকে তেওঁ সেই নিৰ্দেশনাৰ সেইবোৰ ফ'ল' কৰিলেহে মানে তেওঁ উপলব্ধি কৰিব পাৰে যে তেওঁ কি কৰিব পাৰে কি কৰিব নোৱাৰে। গতিকে তেওঁ সেই নিৰ্দেশনা প্ৰদান কৰিব কাৰণে এজন ব্যক্তি লাগে যি অভিজ্ঞ হয়। গতিকে তেওঁ অভিজ্ঞতাৰে সেই ব্যক্তিজনক বিভিন্ন ধৰণৰ জ্ঞান প্ৰদান কৰি তেওঁৰ জীৱনত উন্নতি লাভ কৰিব পাৰে।